उदालगुरि जिल्ला सिंनि करामर साहा बागाननि हारिमु दिन्थिफुंसालि नब्लाङाव सान्तालि हारिनि सुबुंफोरा गोदान बोसोरखौ गाजा गोमजायै बरायो। अल करामर कमिटिनि बानजायनायाव जानाय गोदान बोसोर बरायनाय आरो रंजानाय फोरबोखौ थांनाय 2017 मायथाइनिफ्राय जागायजेन्दोंमोन होनना फोरमायो। 31 डिसेम्बर अदेबानि मैया मोनाबिलि समाव हारिमुआरि दिन्थिफुंनाय हाबाफारिनि गेजेरजों गोजाम बोसोरखौ बिदाय होनायजों लोगोसे गोदान बोसोरखौ गाजा गोमजायै बरायो। गुबुन फारसेथिं गोदान बोसोर बरायनाय बे हाबाफारिनि सोमोन्दै अल करामर कमिटिनि बिबानगिरिफोरा खौरां बिजोङाव ओरैबायदि फोरमायो। সেইটো মানে একচুৱেলি বৰ্তমান মই ফাৰ্ষ্ট অফ অল মই নিজৰ পৰিচয় দিওঁ। আমি যোনটো হয় এইটো প্ৰগ্ৰাম পাতি আছোঁ, সেইটো একচুৱেলি অল কৰামুৰ ইউথ বুলি এটা কমিটি আছে, ACY বুলি। এইটো প্ৰগ্ৰামটো আমি নহ'লেও 2017 পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাৰপাছত যে এইটো অলৰেডি 7 years হৈ গ'ল ৰানিং কৰা। তাৰপিছত মানে যোনটো সেইটো ফাউণ্ডাৰ হয়, সেইটোত ফাউণ্ড কৰিছিল আমাৰ বৰডেকাই মিষ্টাৰ মেক্স তিৰ্কি, পাৰ্বুদাস পান্না, দীনেশ কালন্দী আৰু ফিলিপ ডিগল। সিহঁতে ফাউণ্ড কৰিছিল এইটো। আজিলৈকে আমি এইটো চলাই আহিছোঁ। আমি জাষ্ট এতিয়া 3-4 বছৰ হ'ল আমি এইটো ৰানিং কৰি আছিলোঁ। তাৰপিছত মানে আমাৰ এইটো প্ৰগ্ৰামটো কৰিবৰ কাৰণে আমাৰ একচুৱেলি ফাইনেন্সিয়েল বহুত প্ৰব্লেম হয়। মেইন কথাটো এইটো আমি আপোনাৰ বেছি টাইম নলওঁ। আমি জাষ্ট কৈ আছোঁ, মই জাষ্ট 2-3 ছেকেণ্ড লওঁ আপোনাৰ। মেইন কথাটো এতিয়া হ'ল যে 7 years হৈ গ'ল আমাৰ যোনটো আমি প্ৰগ্ৰাম কৰি আছিলোঁ, এইটো আমাৰ পকেটৰ পৰা কৰি আছোঁ। মেইন কথা হ'ল এইটো। আৰু আমাৰ সুবিধা দিবৰ কাৰণে আছে আৰু 2-3টামান পাৰ্টি আছে, সেইকেইটাৰ মই নাম নলওঁ বৰ্তমান। আমাক হেল্প কৰিছিল, যেনিবা ৰিহন ছাৰে হেল্প কৰিছিল, এইটো কথা হয়, এইটো ৰাইট কথা হয়। আৰু মই এইটোৱে ভাবোঁ যে দিলীপ শইকীয়া আছে এটা, সিও হেল্প কৰিছিল। আৰু কথাটো এতিয়া হয় যে মানে এইটো প্ৰগ্ৰামটো আমি যে কষ্ট দি কৰোঁ, আজি 7 years হ'ল। 7 years পাছতো ইয়াতে মানে মানুহকেইটা চবেই গম পায় ইয়াতে প্ৰগ্ৰাম হয় বুলি, কিন্তু কোনো ছাপৰ্ট একচুৱেলি নকৰে। আমাৰ পকেটৰ পৰা আমি এয়া প্ৰভুদাস পান্নাই আছে, ইও পকেটৰ পৰা দিয়ে। তাৰপিছত যি হ'লেও যি নহওক মানে প্ৰগ্ৰামটো আমি চলাই লৈ যাওঁ। আৰু মই বেছি কথা নকওঁ, আমাৰ ডাঙৰীয়া আছে পাৰ্বুদাস পান্না, ইয়ে কথা ক'ব। আৰু মই জাষ্ট সিহঁতক মানে ঈশ্বৰক ধন্যবাদ দিম যে প্ৰগ্ৰামটো ভালকৈ যাওঁ। মই পোনপ্ৰথমে আমাৰ কৰামৰ চাহ বাগিচাৰ কৰ্মকৰ্তা আৰু এচিমেটসকলক মই আগতে মানে ইহঁতক ধন্যবাদ দিব বিচাৰোঁ। ইয়াতে এনেকুৱা একো সুবিধা নাছিল, এনেকুৱা একোৱে নাছিল যাতে ইউথবিলাকক কোনোবাই আগুৱাই নিবৰ কাৰণে। কিন্তু মই একমাত্ৰ এনেকৈ যি কোনো চিন্তা ভাৱনা কৰি কিনে মই চালোঁ যাতে কেনেকৈ মই ইউথবিলাকক আগুৱাই নিব পাৰিম। পিছত মই নিজে চিন্তা কৰিলোঁ, কিবা এটা প্ৰগ্ৰাম পাতিম, কিবা এটা খেল ধূল এনেকৈ কিবা কৰি কিনে ল'ৰা ছোৱালীক আগুৱাই নিবৰ কাৰণে মই কিবা এটা সিদ্ধান্ত ল'লোঁ। সেনেকৈ আজি 2017 পৰা আজি মই প্ৰগ্ৰামটো চলাই আছোঁ। যাতে বেলেগ মানুহে সহায় নকৰে, তথাপিও আমাৰ যিমান এচিমেটছ আছে, আমাৰ ছাৰ ৰিহন ছাৰ আছে, প্লাছ আমাৰ দিলীপ শইকীয়া আছে, ইহঁতে আমাক মাজে মাজে সহায় কৰি আছে। সেই সহায় কৰাৰ কাৰণে আমি এই প্ৰগ্ৰামবিলাক তুলমূলকৈ কৰি গৈ আছোঁ। আমি আশা কৰি আছোঁ যাতে আমাৰ আজি কোনো দিন লাইভত নিউজ লাইভ অহা নাছিলে, কিন্তু এইবাৰ আহি পাইছে আমাৰ মাজত, যাতে আমি এই প্ৰগ্ৰামবিলাক আগুৱাই নিব পাৰিম বুলি কিনে মই এইবোৰ আশা কৰিলোঁ। যাতে আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই নিবৰ কাৰণে মই এয়ে কামনা কৰি আছোঁ। আৰু মোৰ আশা আছে যাতে কৰামুৰ ইউথবিলাক আগুৱাই নিম, এয়ে কৈ মই ধন্যবাদ দিলোঁ। পাৰ্চনেলি মই ধন্যবাদ দিব বিচাৰোঁ, কাৰণ ৰিহন ছাৰে যিকোনো ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লেও তেওঁ আহে ইয়াতে চাই। কোনোবাই যদি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, চাই আমাক। মই আগৰ পৰাই মই পাৰ্টিত কাম কৰা নাই, তথাপিও মই চাই থাকোঁ। মই কেতিয়াবা কিবা এটা খুজিব গ'লেও ইহঁতে মোক সহায় কৰে। এইটোৰ কাৰণে মই ইহঁতক মোৰ ফালৰ পৰা মই ধন্যবাদ দিব বিচাৰোঁ। বাগান হৈ তাৰমানে মই সেইটোৱে কৈ আছোঁ, যাতে আগতে সেনেকুৱা নাছিলে,
পৰিস্থিতি কিন্তু মই বহুত বাহিৰৰ যি প্ৰগ্ৰামবিলাক হৈ আছিলে তেতিয়া মই গৈ চাইছোঁ বেলেগত যদি হয় এনেকৈ প্ৰগ্ৰাম তে আমাৰ ইয়াতে কিয় নহয় সেইটোৰ কাৰণে মই নিজে ফাউণ্ডাৰ হ'লোঁ আৰু নিজে মই দুখ কষ্ট কৰি কিনে পইচা যিমান খৰচা লাগে যি লাগে মই সেইবিলাক খৰচা ওলাই কিনে কাম নিজে কৰিলোঁ আৰু যিমান মোৰ লগৰীয়া আছে সিহঁতেও সহায় কৰিলে এইটোৰ কাৰণে মই এইবোৰ কামত আগুৱাই নিব পাৰিলোঁ আৰু কি কৰিব লাগে মানে আজি শিক্ষাটো পিছপৰা হৈ গৈছে যদি আমি যদি নিজে আগুৱাই নাযাওঁ ঘৰে ঘৰে নাযাওঁ তেতিয়া কোনো ল'ৰা ছোৱালী আগুৱাব নোৱাৰে